মোৰ যদি আপোনালোকে আৰ্নিং প্ৰুফ চাই 16 দিনৰ আৰ্নিং হয় এইটো 10,720 টকা মই একো কৰা নাই 1 টকাও ইনভেষ্ট কৰা নাই মই একদম জিৰো ইনভেষ্টমেন্টত মই ইমানখিনি আৰ্নিং কৰিছো আপোনালোকক মই স্টেপ বাই স্টেপ প্ৰসেস দেখুৱাই দিম আপোনালোকে কেনেকৈ আৰ্নিং কৰিব সো ভিডিওটো হেহলৈকে চাই থাকিব ভিডিওটো কিন্তু একদম বহুত মজাৰ হয় আপোনালোকে কিন্তু বহুত ইনকাম কৰিব পাৰিব ইয়াৰ পৰা তো ইয়াৰ পৰা কেনেকৈ ইনকাম কৰিব আৰু এটো কি কেনেকৈ কি কৰিব মই ব্লগ মোবাইল স্ক্ৰিনত গৈ দেখুৱাই দিও ডেসক্ৰিপশনত এটা লিংক পাব লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ধৰণৰ পেজত আহি যাব ইয়াত আপোনালোকে দেখা পাইছে মেটাৰ অৰ্থাৎ আপোনালোকে বুজি পাইছে ফেসবুক হোৱাটসঅ্যাপ ইনষ্টাগ্ৰাম যেটো চলাই হেতু কোম্পানীৰ হয় এটো আপোনালোকে ইয়াত স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে তলত আপোনালোকে একদম তলত আহিলে দেখা পাব বহুত ইনকাম কৰি আছে ইয়াত তেওঁলোকৰ নম্বৰ আধা আধা দিয়া আছে কোনে কিমান ইনকাম কৰি আছে এইবোৰ দেখা পাব আপোনালোকে কি কৰিব ইয়াত লগইনৰ এটা অপচন আছে আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নাম্বাৰটো বহাব আৰু ইয়াত এটা পাসওয়ার্ড সিলেক্ট কৰিব পাসওয়ার্ডটো মনত ৰাখিব কি পাসওয়ার্ড দিছে আপোনালোকে মোবাইল নাম্বাৰটো বহাই আৰু পাসওয়ার্ডটো বহাই ইয়াত এগ্ৰি এণ্ড নেক্সট কৰি দিব বেংক কাৰ্ড এতিয়া বহাব নালাগে আপোনালোকে মোবাইল নাম্বাৰটো বহাব আৰু পাসওয়ার্ডটো বহাব মোবাইল নাম্বাৰ হেতু বহাব যেটোত আপোনালোকৰ WhatsApp আছে আপোনালোকে যেটোত WhatsApp চলায় হেতু বহাব যিকোনো এটা WhatsApp চলালে হ'ল আপোনালোকে ইয়াত বহাই দিব মই বহাই দি আছো এনেকৈ এটা পাসওয়ার্ড আৰু মোবাইল নাম্বাৰ বহাই এগ্ৰি এণ্ড নেক্সট কৰি দিব যেতিয়া আপোনালোকে এগ্ৰি এণ্ড নেক্সট কৰি দিব আপোনালোকৰ কিন্তু এনেকৈ ধৰণে আপোনালোকৰ আইডিটো ওপেন হৈ যাব দেখা পাইছে ওপেন হোৱাৰ ৰেজিষ্ট্ৰেচন সাকসেসফুলি হোৱাৰ পিছত আপোনালোকে 10 টকা এটা বোনাস পাই যাব ইয়াত আপোনালোকে দেখা পাব লগইন টু WhatsApp আহি যাব আপোনালোকে ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে দেখা পাইছে সাইন আপ বোনাস আপোনালোকে 10 টকা পাই গৈছে এনেকুৱা ধৰণে আপোনালোকে অনলাইন থাকিলে পাই থাকিব ইয়াত কেনেকৈ অনলাইন থাকিব মই ডিটেইলছ খিনি মই বুজাই দিছো ইয়াত দেখা পাইছে নিউ ইউজাৰ মিট ক্লিক কৰিব আপোনালোকে ইয়াত দেখা পাইছে আপোনালোকৰ যেটো আৰ্নিং 10 টকা হৈ আছে উইথড্ৰল দিব 0 সাকসেস 0 আপোনালোকে এতিয়া জয়েন কৰিছে জাস্ট আপোনালোকে তলত ষ্টেট অপচনত যাব ষ্টেট অপচনত যোৱাৰ পিছত আপোনালোকে লগইন টু WhatsApp অপচনটো পাব ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এগ্ৰি এণ্ড নেক্সট কৰি দিব ইয়াৰ পিছত আপোনালোকে বেলেগ বেলেগ প্ৰাইজৰ ডিপি পাই যাব এনেকৈ এটো হৈছে ডিপি আপোনালোকে কুজিটো ডিপি লগাব এনেকুৱা ডিপি লগালে আপোনালোকৰ 24 আৱাৰ্সত ইমান টকা দিব আগতে বেছি আছিল মাজে মাজে হলনি হৈ থাকে এতিয়া কমিছে আকৌ বাঢ়ি যাব আপোনালোকে যিকোনো এটা ডিপি সিলেক্ট কৰিব নেক্সট ক্লিক কৰিব নেক্সট মাৰিব এখিনি কৰাৰ পিছত আপোনালোকৰ ওচৰত এটা কোড আহি যাব দেখা পাইছে এই কোডটো কপি কৰিব কোডটো কপি কৰাৰ পিছত আপোনালোকে বেলেগ এটা মোবাইলত কোডটো দিব আপোনালোকে স্ক্ৰিনত চাব টক প্ৰবলেমৰ কাৰণে মই ভিডিওটো ইয়াত গ্ৰাফিক্সৰ ডিজাইনটো দেখাব পৰা নাই এতিয়া আহিছে আপোনালোকে এনেকৈ নিজৰ বেলেগ এটা মোবাইলত মা দেউতা বা বেলেগ ফ্ৰেণ্ডৰ মোবাইলত এনেকৈ লিংকটো আপোনালোকে শেয়াৰ কৰি দিব যিকোনো মোবাইলতে লিংকটো শেয়াৰ কৰিলেই হ'ব আপোনালোকে মেসেজত শেয়াৰ কৰক অথবা আপোনালোকে WhatsAppত শেয়াৰ কৰক লিংকটো শেয়াৰ কৰি দিব যেতিয়া হেতু লিংক শেয়াৰ কৰি দিব সেই লিংকটো যাৰ মোবাইলত যাব হেতু লিংক তাত যেটো লিংকটোত ক্লিক কৰিব এটা কিউআৰ কোড আহিব তাত যেতিয়া লিংকটো ক্লিক কৰিব তাত এটা কিউআৰ কোড আহিব আপুনি কি কৰিব কিউআৰ কোডটো আহাৰ পিছত আপুনি মই দেখুৱাই দি আছো মই তাৰ মোবাইলত এটো 15 মিনিটৰ কাৰণে আহিব আপোনালোকে পিছত WhatsAppটো ওপেন কৰি লব আপোনাৰ যেটো নম্বৰেৰে যে আপুনি ৰেজিষ্ট্ৰেচন কৰিছিলে হেতু নম্বৰ যেটো WhatsApp আছে হেতু ওপেন কৰিব এটো ওপেন কৰাৰ পিছত ইয়াত 3 ডট দেখা পাইছে ইয়াত 3 ডটত ক্লিক কৰিব ইয়াত লিংক ডিভাইসেস বুলি এটা অপচন আছে ইয়াত ক্লিক কৰিব দেখা পাইছে মোৰ এটা অলৰেডি লিংক হৈ আছে মই কৰি আছো এটো ইয়াত লিংক ডিভাইসেস ক্লিক কৰি দিব ইউজ মোবাইল ডাটা বুলি বিচাৰিব তাৰ পিছত আপোনাৰ লগ যেটো এটো বিচাৰিব স্ক্ৰিন লকটো তাৰ পিছত দেখা পাইছে এনেকুৱা ক্যামেৰা ওপেন হৈ যাব ক্যামেৰা ওপেন হোৱাৰ পিছত হেতু মোবাইলত যে আপুনি দিছিলে লিংকটো এটা কোড ওপেন অন হৈছিলে এই কোডটো স্ক্যান কৰিব স্ক্যান কৰাৰ লগে লগে কিন্তু আপোনাৰ WhatsAppটোৰ লিংক হৈ যাব আৰু আপোনাৰ যিকোনো এটা নাম দি আপুনি ইয়াত সেভ কৰি ৰাখিব আৰু আপোনাৰ এইখিনি প্ৰসেস কমপ্লিট হৈ গল ইয়াৰ পিছত আছে আপোনালোকে ইয়াত দেখা পাইছে ইনভাইট অপচনত যাব ইনভাইট অপচনত যোৱাৰ পিছত ইয়াত কপি কৰিব কপি কৰি লিংকটো শেয়াৰ কৰি দিব লিংকটো শেয়াৰ কৰি দিয়াৰ পাছত আপুনি যেটো প্ৰসেস কমপ্লিট কৰিছে হেতু প্ৰসেস এতিয়া কমপ্লিট কৰিব আপোনাৰ ফ্ৰেন্ড জনে তেতিয়া আপুনি 24 আৱাৰ্সৰ পিছত আপুনি 200 টকা পাব আৰু 200 টকাটো আপুনি ইয়াত দেখা পাইছে মি অপচনত গৈ উইথড্ৰ বাটনত ক্লিক কৰি আপুনি আপোনালোকৰ বেংক ডিটেইলছটো ইয়াত গো টু বাইন্ড গৈ আপোনালোকৰ বেংক ডিটেইলছটো বহাই উইথড্ৰ কৰিব উইথড্ৰটো আপোনালোকৰ
24 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ ভিতৰত কিন্তু আহি যায় আপোনালোকে 100 টকাৰ পৰা কিন্তু উইথড্ৰ ষ্টাৰ্ট কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ আৰু এটা আৰ্নিং এটা উপায় আছে যদি আপোনালোকে ডেইলি 5টাকৈ আপোনালোকে ৰেফাৰ কৰিব পাৰে তেনেহলে 5টাটো 1000 পাবই ইয়াৰ পিছতো আপোনালোকে 5টাৰ ইয়াত 5টাৰ 200 পাব যদি আপোনালোকে ডেইলি 5টা ৰেফাৰ কৰে তেনেহলে 5টাৰ 1000 পাব এইফালে 200 পাব অৰ্থাৎ 1200 হৈ যাব আৰু যদি আপোনালোকে ডেইলি 10টা কৰে তেনেহলে 10টাৰ 2000 পাব এইফালে 800 এটা এক্সট্ৰা বোনাস পাই যাব আৰু ইয়াত টোটাল যদি আপোনালোকে 5টা কৰে 150 পাব টোটাল 10টা কৰিলে 500 পাব টোটাল 30টা কৰিলে 1500 টোটাল 50টা কৰিলে 4000 আৰু যদি ডেইলি 50টা কৰিব পাৰে আপোনালোকে ডেইলি 5000 এক্সট্ৰা পাব আৰু সেইফালে তো 200 কৈ পাবই এনেকুৱা আপোনালোকে চাই ল'ব পাৰে টিম কমিশন এনেকুৱা ধৰণৰ ইয়াত দেখা পাইছে ইনভাইট ফ্ৰেন্ড গেট 200 আপোনালোকে তো 200 পাবই আপুনি কাৰোবাক ইনভাইট কৰিলে আৰু সেই যে হোৱাটছআপটো লগইন কৰি অনলাইন থাকিলে যিমান সময় লগইন ৰাখিলে তাৰ পৰা 10% কমিশন পাব হোৱাটছআপ টাস্ক দিয়া হয় মেনুৱেল টাস্ক সেইটো কমপ্লিট কৰিলে আপোনালোকে তাৰ পৰা 10% পাব যাক আপুনি ইনভাইট কৰিলে যিয়ে আপুনি যাক ইনভাইট কৰিলে হি যদি কাৰোবাক ইনভাইট কৰে তাৰ পৰা ইনষ্টেন্টলি আপুনি কিন্তু 7 টকা এটা কমিশন পাব এনেকৈ আপোনালোকে যদি 10টা ইনভাইট কৰিব পাৰে সেই 10টা মানুহে যদি কাম কৰি থাকে আপোনাৰ কাম নকৰিলেও হ'ব আপোনাৰ অটোমেটিক ইনকাম হ'ব আৰু ইয়াত হোৱাটছআপটো ইয়াত লগইন দেখাই আছে যিমান সময় আপোনালোকে অনলাইন থাকিব ইয়াত অনলাইন দেখাব প্ৰসেসটো কমপ্লিট কৰাৰ পিছত যিমান অনলাইন থাকিব আৰ্নিংটো হিমান হ'ব পিছত এটা টাস্ক আছে টাস্ক কেনেকৈ কমপ্লিট কৰা মই এটা ভিডিও বনাই আপলোড দিম আৰু ডেসক্ৰিপশনত লিংক আছে আপোনালোকে জলদি কমপ্লিট কৰক মজ্জাৰ আৰ্নিং এপ হয় আৰু 100% সিকিউৰ হয়